Hello everyone, welcome to my YouTube channel Dhoriti Priyam. আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে কেবিটমান জুৱেলাৰী, কেইটামান কুৰ্তি আৰু হ্যান্ডবেগ কালেকশন। আসলতে ৰিসেন্টলি মই মিশোৰ পৰা কেইটামান বস্তু খুব কম দামতে লৈছো আৰু খুবেই ধুনিয়া হয়। সেই কাৰণে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো। যদি আপোনালোকেও এতিয়াও মিশো এপটো ডাউনলোড কৰা নাই বা মিশোত কোন ধৰণৰ শ্বপিং কৰা নাই তেন্তে সোনকালে শ্বপিং কৰক। খুব কম দামতে খুব ধুনিয়া বস্তু ইয়াতে পাব। তেন্তে আহক দেৰি নকৰি মই মোৰ জুৱেলাৰীখিনি আৰু কুৰ্তিকেইটা আপোনালোকক দেখাবলৈ আৰম্ভ কৰো। প্ৰথমতে মই দেখুৱাম আপোনালোকক এটা হ্যান্ডবেগ। এইটো এটা খুব ধুনিয়া হ্যান্ডবেগ, ব্ল্যাক কালাৰ হয়, লেডাৰৰ হয়, এনেকুৱা ধৰণৰ। বেক সাইডে এডাল জিপ আছে আৰু এনেকুৱা ধৰণৰ ডেইলি ইউজৰ কাৰণে এইটো খুবেই ধুনিয়া হয়। মই এইটো কিনিছিলো 250 ৰুপিজত। খুবেই কম দামত পাইছো মই। লেডাৰটো খুব ধুনিয়া হয়, আপুনি ডেইলি ইউজ কৰিব পাৰে আৰু কেতিয়াবা কৰবাত পাৰ্টি সাৰ্টিত গ'লে আপুনি এইটো লৈ যাব পাৰে। এবাৰ মই দেখাম সেকেন্ড হ্যান্ডবেগটো। এইটো হয়, এইটো হোৱাইট কালাৰত এইদৰে গোল্ডেন এনেকুৱা ষ্টোন দিয়া আছে। এইটো এটা খুবেই ধুনিয়া হ্যান্ডবেগ হয়। এই ধৰণে হাতত আপুনি কেৰি কৰিব পাৰে, নাইবা ইয়াতে দুইফালে এডাল দীঘল চেইন আছে, সেইডালেৰেও আপুনি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰে ভিতৰটো এনেকুৱা ধৰণৰ হয়। ইয়াতে এডাল এই ধৰণে জিপ আছে আৰু ইয়াতে ভিতৰ জিপ এটা আছে। খুবেই ধুনিয়া পাৰ্টি ওৱেৰ বেগ হয় একেবাৰে। ডেইলি বেচিছতো ইউজ কৰিব পাৰে আৰু পাৰ্টি গ'লেও ইউজ কৰিব পাৰে। খুবেই ধুনিয়া কালেকশন হয়। এইটোত মোৰ দাম লৈছিলে 310 লৈছিলে। খুবেই ধুনিয়া হয় বেগটো। এবাৰ নেক্সট দেখাম মই জুৱেলাৰীখিনি। জুৱেলাৰীৰ ভিতৰত প্ৰথমতে মই কিনিছিলো এয়া এডাল লং এইদৰে নেকলেছ টাইপৰ। এইটো কি বুলি কয়, সাউথ ইণ্ডিয়ান বুলি কয়, সাউথ ইণ্ডিয়ান মানে নেকলেছ। এয়া এনেকুৱা ধৰণৰ এনেকুৱা এইটো আছে আৰু এয়া ধৰণৰ খুবেই ধুনীয়া হয়। এয়া আপুনি যিকোনো মেখেলা চাদৰ শাৰীৰ লগত কেৰি কৰিব পাৰে এই ধৰণৰ। আৰু ইয়াৰ লগত আছে দুযোৰ ইয়াৰিং। ইয়াৰ লগত আছে এই দুযোৰ ইয়াৰিং এনেকুৱা ধৰণৰ। এনেকুৱা দুযোৰ ইয়াৰিং খুবেই ধুনীয়া মৰম লগা এটা সেট। এইটোত মোৰ লৈছিলে 450। এইবাৰ নেক্সট জুৱেলাৰীটো আপোনালোকক দেখুৱাওঁ। এইটো এটা ফেন্সি নেকলেছ সেট হয়। এই ধৰণৰ এইটো এটা নেকলেছ সেট। এই ধৰণৰ দেখুৱাইছো। এই ধৰণৰ খুবেই ধুনীয়া। ইয়াতে আমি পাইছো দুডাল নেকলেছ, এডাল সৰু আৰু ইয়াৰ লগতে এডাল ডাঙৰো আছে। এইডাল আছে ইয়াৰে লগত দীঘল। এয়া দীঘল হয়। মোৰ কেমেৰাটো অকমান প্ৰব্লেম কৰি আছে, ভালকে দেখিছে নে মই নাজানো। এয়া এই দুডাল হয় এইদৰে। খুব হেভি হয় আৰু যিকোনো হেভি কাপোৰৰ লগতে মানে খুবেই ধুনীয়া লাগিব। এই সেটটোত মই লৈছিলে, লগতে ইয়াতে ইয়াৰিঙো আছে। ইয়াৰে ইয়াৰিংটো ঝুমকা ষ্টাইলৰ ইয়াৰিং হয়। এয়া এইডাল খুব মৰম লগা ইয়াৰিং। এইটো সেটত মোৰ লৈছিলে 373। এয়া এবাৰ নেক্সট মই দেখুৱাওঁ। মই এইটো খাৰু লৈছিলো মিশোৰ পৰা। খুব কম দামতে গোল্ড প্লেটেড হয় আৰু এই দুই পাত
এই দুইটা এনেকুৱা ধৰণৰ এটা ডিজাইন আছে এয়া খুবেই ধুনীয়া পিন্ধিব পাৰে খুব ভাল লগা আৰু এইটোত মোৰ দাম লৈছিলে 180 খুব কম দামতে আসলে মিশোত বস্তুবোৰ পোৱা যায় সকলো কালেকশন কিন্তু মই ভাবো মিশোত সবতছে বেছি লেডিজ কালেকশন বেছি পোৱা যায় কাপোৰৰ পৰা জুৱেলাৰীৰ পৰা সকলোখিনি বহুত কম দামত এফৰ্ডেবল প্ৰাইচত পোৱা যায় গতিকে যদি এতিয়ালৈকে কিনা নাই মিশোত তেন্তে কিনিব পাৰে এইযোৰ তাৰ পিছত মই নেক্সট দেখুৱাও নেক্সট মই লৈছিলো এডাল মংগলসূত্ৰ এনেকুৱা ধৰণৰ এনেকুৱা এডাল মংগলসূত্ৰ মই লৈছিলো দীঘল বহুত বেছি দীঘল নহয় ইয়াৰ লগত আছে এই দুপাটি ইয়াৰিং আছে ইয়াৰ লগত হয়তো অকমান এনেকুৱা ধৰণৰ ইয়াৰিং আৰু লগতে মই লৈছিলো আৰু এডাল মংগলসূত্ৰ যিডাল মই বৰ্তমান পিন্ধি আছো এইডাল ব্ল্যাক কালাৰ ব্ল্যাক ষ্টোন আছে এইডাল মংগলসূত্ৰ খুবেই ধুনীয়া আৰু লগত আছে এই ধৰণৰ ইয়াৰিং ষ্টোন থকা ইয়াৰিং খিনি আৰু লৈছিলো মই মিশোৰ পৰা আৰু এটা নেকলেছ এইটো এই ধৰণৰ খুবেই ধুনীয়া আছে আৰু ইয়াৰ লগত আছে দুযোৰ ইয়াৰিং খুব ধুনীয়া মৰম লগা দুযোৰ ইয়াৰিং এই ধৰণৰে কেমেৰাটোৰ কাৰণে মই ভালদৰে দেখুৱাব পৰা নাই এই ধৰণৰ এনেকুৱা তেওঁলোকে গিফট কৰিছিলে সেটটোৰ লগত আছিলে এই ধুনীয়া ইয়াৰিং এইযোৰ ইয়াৰিং ষ্টোন থকা হয় একেবাৰে ষ্টোন থকা তেওঁলোকে গিফট কৰিছিলে এইযোৰ পেকেটটোৰ লগতে আছিলে মৰম লগা এইখিনি আৰু আছে লাষ্ট জুৱেলাৰী মই দেখুৱাও লাষ্ট মই লৈছিলো এটা ৰিং এটা লৈছিলো আঙুঠি এটা এইটো আঙুঠি ধুনীয়া মই পিন্ধি দেখুৱাম বাৰু মোৰ হাতত বহুত ডাঙৰেই হয় আঙুঠিটো এই ধৰণৰ আঙুঠিটো ষ্টোন আছে বাৰু তিনটা ষ্টোন আছে দুটা হোৱাইট কালাৰ আৰু মাজতে এটা এইটো কি কালাৰ কয় পাৰ্পল হ'ব কিজানি তেনেকুৱা ধৰণৰ ধুনীয়া এইখিনি আছিল মোৰ জুৱেলাৰী কালেকশ্যন আৰু এইবাৰ মই দেখাওঁ মোৰ কুৰ্তি কালেকশ্যনখিনি মই তিনিটা কুৰ্তি লৈছিলোঁ মানে মই আগতেও লৈছিলোঁ আগৰবোৰ মোৰ দেখুওৱা নাই বাৰু কিন্তু ৰিচেণ্টলি মই যি তিনিটা কুৰ্তি লৈছোঁ সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ফাৰ্ষ্ট কুৰ্তিটো মই লৈছিলোঁ এইটো এটা কুৰ্তি এইটো কালাৰটো মোবাইলত কেমেৰাত কি হৈছে মই নাজানো কিন্তু ইয়াৰে কালাৰটো পিংক কালাৰ হয় পিংক কালাৰত ব্লু কালাৰ এমব্ৰইডাৰী আছে এইটো আনাৰকলি কুৰ্তি হয় যেহেতু মই কুৰ্তিবোৰ আনাৰকলি পিন্ধো সো হেয়াই এইটো এনেকুৱা ধৰণৰ
মোৰ বহুত বেছি দাম লোৱা নাছিলে 300 to 500 ৰ ভিতৰতে লৈছিলে গুটেকেইটা আৰু এইটো এটা ব্ল্যাক কালাৰ কুৰ্তি হয় এইটো এই ধৰণৰ গুটেই কাটিয়াৰে এইদৰে ওয়াৰ্ক কৰাই আছে এইটো অনাৰকলি কুৰ্তি হয় যেহেতু মই অনাৰকলি পিন্ধো সো হে অনাৰকলি কুৰ্তি এনেকুৱা ইয়াত আছে এইখিনি আছিল মোৰ জুৱেলাৰী আৰু কুৰ্তি লগতে হেণ্ডবেগ কালেকশ্যন ৰিসেন্টলি মই যিখিনি লৈছো Meeshoৰ পৰা খুব কম দামত খুব এফৰ্ডেবল প্ৰাইজত আপোনালোকে এইবোৰ ল'ব পাৰে আৰু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে ডেলিভাৰ কৰে গতিকে খুবেই ভাল যদি এতিয়ালৈকে Meesho এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি লওক আৰু এই গুটেই বস্তুবোৰ আপোনালোকে কালেকশ্যন কৰক জুৱেলাৰীৰ পৰা কাপোৰৰ পৰা গুটেইখিনি কিন্তু মই এইখিনিতে আৰু এটা কথা কওঁ মই যিখিনি বস্তু মোৰ জুৱেলাৰী বা কাপোৰ এইখিনি বস্তুৰ মই লিংকখিনি আপোনালোকক দিব নোৱাৰিম কাৰণ বহুত দিন হ'ল মোৰ এইখিনি কিনা আৰু মই লিংক এটা বিচাৰিও পোৱা নাই সো তাৰ বাবে মই দুখিত কিন্তু আপোনালোকে Meeshoত সাৰ্চ কৰিলে এইবোৰ বস্তু আহি যাব গতিকে একেবাৰে সহজতে সাৰ্চ কৰিব পাৰিব আৰু নতুন নতুন কালেকশ্যন ল'ব আৰু কি কালেকশ্যন লৈ মোক দেখুৱাব লগতে মোৰ লগতে আপোনালোকে শেয়াৰ কৰিব আৰু এইখিনি আছিল মোৰ আজিৰ কালেকশ্যন যদি ভাল পালে তেনে প্লিজ লাইক শেয়াৰ কৰি দিব আৰু কাপোৰখিনি কেনেকুৱা পালে বা কিবা বেয়া পালে নেকি সেইখিনি কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে বা এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ যোৱাৰ আগতে সাবস্ক্ৰাইব কৰি যাব আজিলৈ তেন্তে এই ভিডিঅ'টো আছিল ইমানে নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকৰ লগত দেখা হ'ব আজিলৈ তেন্তে ধন্যবাদ